So hey everyone, এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আসলতে এটো এটা মোৰ মেমৰিজ ভিডিঅ' হয়। মই সময় পোৱা নাছিলো কাৰণে ভিডিঅ'টো এডিট কৰিব পৰা নাছিলো আৰু এডিট কৰি আপলোড দিবও পৰা নাছিলো। সো এতিয়া মই আজি এই ভিডিঅ'টো আপলোড দিম আৰু এই ভিডিঅ'টো আছিল আমাৰ শেষৰটো দিন যিদিনাখন আমি আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলো আমি সকলোৱে মিলি। সো আজিৰ দিনটোতে আহিছিলে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁৰ আগত আমি আমাৰ নৃত্য প্ৰদৰ্শন কৰি দেখুৱাম আৰু এইখিনিৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছো। ঠিক আছে তেনে আজিৰ ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। আৰু এই আমি হোটেলৰ পৰা আহি পোৱাৰ পাছত হয় কিবা কিবি ইয়াতে খোৱাব যোগাৰ কৰিছে আৰু আমি ৰুটি সবজি লগতে লালমোহন এনেকৈ দৰে কিবা কিবি খোৱাব দিছে এইবোৰ খাই আছো। এয়া আমাৰ জুপিয়া লেকচাৰ মাৰি আছে দেখিবলৈ পাইছে আপোনালোকে। ঠিক আছে তেনে মই ভিডিঅ'টো ভাত পানী ভাগ হৈ গ'ল। এতিয়া আমি ফিল্ডলৈ যাম আৰু মন্ত্ৰী ডাঙৰীয়াবিলাক আহি পাইছে অলৰেডি। এতিয়া আমি ভাত পানী খাই হৈ গ'ল। পূজা মুখলৈ চাওক লক্ষ্য কৰক ভালকৈ তাই মানে আইলেছ লগাইছে যে ষ্টাইলত চকু মেলিছে আৰু এয়া দেখিবলৈ পোৱা গৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ কষ্ট পাবলৈ দিয়া নাই। একদম পানী যোগান ধৰিয়ে আছে ঘণ্টাই ঘণ্টাই। হয় নহয় আইলেছ বাইদেউ। এয়া আমাৰ যিনি আহি গৈছে পানী চানী লৈ একদম। মানে এতিয়া কথা এটা কওঁ দেই, আজি আমি মোবাইল অনা নাই, মানে অনিমা বাই আনিছে কাৰণ অনিমা বাই ব্লগ কৰিবৰ কাৰণে, আৰু আমি অনা নাই। চবেই বেঙা বেঙি ইজনীয়ে সিজনী মুখলৈ চাই চাই বহি আছোঁ। মানে মোবাইল আনিবলৈ দিয়া নাছিলে কাৰণে অনা নাই মানে নিষেধ আৰু মানে মোবাইল ভিতৰলৈ নিব নিদিয়ে আৰু চবকে চাই চাই বহি আছোঁ। আৰু এঘণ্টামান হ'ল এতিয়া আমি ইয়াতে বহিয়ে আছোঁ। যেতিয়া মোদী আহিব চাগে তেতিয়াহে যাব দিব। সেইকাৰণে আমি ইয়াত ৱেইট কৰি আছোঁ আৰু আজি ফোন আছিল, কালি হৈ যায় কথা গ'ল। সন্ধিয়া সময়ৰ পিছতে আমি ভিতৰত সোমালোঁ, বাট মোবাইলটো নিবলৈ যিহেতুকে নিদিলে চ' নিনিলোঁ। তাৰ অলপ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবলৈ দেখা পোৱা গ'ল আৰু অহাৰ পিছত তেওঁৰ চাৰিওকাষটো অলপমান ঘূৰি এনেদৰে চালে আৰু মই সেই ভিডিঅ' অলপমান দেখাবলৈ ওলাইছোঁ আৰু তাৰ পাছত আমি তেওঁৰ সন্মুখত নৃত্য প্ৰদৰ্শন কৰিলোঁ। ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো উপভোগ কৰক। এয়া আছিল শেষৰ সময়খিনি, যিখিনি সময়ত আমাৰ গাটো শিয়ৰি গৈছিল। ইমান বেছি এটা সুখৰ মুহূৰ্ত আছিল, হয়তো বুজাব নোৱাৰোঁ। ঠিক আছে তেনেহ'লে সেইখিনি অলপমান চাই লওক।
আছিল সকলোৱে ঘৰা ঘৰি উভতি গৈছে যিহেতু ইমান বেছি ভিৰ সেইকাৰণে এনেদৰে হাতত ধৰা-ধৰি কৰি গৈছে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাকে আৰু আমি গৈ আছোঁ ফটো কিছুমান উঠিবলৈ কাৰণে অলপমান ফটো আৰু ভিডিঅ' বনাই লওঁ তাৰপিছত যামগে ঠিক আছে তেনেহ'লে চাই থাকক Hey guys, প্ৰধানমন্ত্ৰী আগত যি আমাৰ নৃত্য প্ৰদৰ্শন কৰিবলগীয়া আছিল সেয়া অলৰেডি আমি প্ৰদৰ্শন কৰিলোঁ এতিয়া সকলো ঘৰা ঘৰি যাবলৈ ওলাইছে এতিয়া আমি সকলোৱে কাইলৈ ঘৰা ঘৰি গুচি যাম এতিয়া আমি ফটো উঠি আছোঁ ধুনীয়াকৈ ভাত পানী খাই গৈ ৰুমলৈ গুচি যাম ভালকৈ ফটো উঠি লওঁ উঠি মোবাইল আনিব দিয়া নাছিল কাৰণে ভিডিঅ' ফটো কৰিব পৰা নাছিল এয়া আমাৰ ফিল্ডত ধুনীয়াকৈ সকলোৱে ফটো চটো উঠি আছে দেখিবলৈ পাইছে আৰু উজলি মুজলি পৰিৱেশ হৈ আছে সকলো ভিডিঅ' কৰা হৈ গ'ল এতিয়া আমি ভাত খাবলৈ আহি আছোঁ ইমান বেছি ভিডিঅ' কৰিব নাপালোঁ কাৰণ টাইমে নাপালোঁ আৰু মোবাইলো এলাও নাছিলে ভিতৰত সোমোৱা চ' এতিয়া ভাত খাওঁগৈ মোক এই ছবি দৌৰিছে মানুহটো অঞ্জলি অঞ্জলি চিঞৰ ডাইলগ থাকে
মেইন মানুহ এতিয়া আমি আইচক্ৰীম হিচাপ কৰি আছে আইচক্ৰীম খাবলৈ মানে ওলাইছোঁ খুৱাইছে পুলিচ বাইদেৱে আইচক্ৰীম আৰু এই আমাৰ জিমি বাইদেউ আইচক্ৰীম প্ৰায় ৰ'ব নাই পৰা মানুহ চানুহ চাবলৈ বাদ দি খোৱাত লাগি গৈছে তাই খোৱাৰ ষ্টাইল চাওক আপোনালোকে আৰু মোৰ কেমেৰাটোৱে ভাবি আছে জিমি এনেকৈ আইচক্ৰীম খাই আছে মই কিয় ৰখি থাকোঁ মইতো ৰখি থাকিব নোৱাৰোঁ চ' তাইক মই ভিডিঅ' কৰাত লাগি আছোঁ তাইকে মই ফ'কাছ কৰি আছোঁ একদম আমাৰ জিমিয়া চিপছ বগাই আছে আৰু চিপছৰ পাৰ্টি দিছে আমাৰ নীতা বাইদেৱে এয়া হৈছে আমাৰ নীতা বাইদেউ যিয়ে আমাক চিপছৰ পাৰ্টি দিছে চিপছ খোৱালে চ' বহুত সময় ৰখাৰ পাছত আমাৰ গাড়ী আহিছে আৰু আমি গাড়ীত উঠিলোঁ আমাৰ অংকুৰিমা বাইদেউলৈ চাওক সপোন দেখাত লাগি গ'ল বাৰু ঠিক আছে নহ'লে চাই থাকক ভিডিঅ'টো Hey guys, আহি পালোঁ এতিয়াতো 12টাই বাজিলে কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ জলদি মানে ফ্ৰেছ হৈ লওঁ কাইলৈ জলদি যাব লাগিব তো আহি পালোঁ বহুত বেছি ভাল লাগিছে আজি মানে কান্দিম নে হাঁহিম এনেকুৱা এটা মানে ইম'চনেল মমেণ্ট উঠিছোঁ যেতিয়া বন্দে মাতৰম বুলি কৈছিল জয় অসম বুলি কৈছিল মোদী আহিছিলে এইখিনি সময়ত যেতিয়া আমি নাচিছিলোঁ আমাৰ যেতিয়া প্ৰশংসা কৰিছিলে তেতিয়া বহুত বেছি ভাল লাগিছিলে মানে বহুত হেপী এইটো এনেকুৱা এটা মানে প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব পাৰিছোঁ নিজে তো ভাল লাগিলে ঠিক আছে কাইলৈ যাব লাগিব চাৰি বজাৰ লগে লগে হুইচেল বজাই দিলে আমাৰ উঠাৰ অলপো মন নাছিলে বিকজ আমাৰ টোপনি পুৰে হোৱা নাছিলে আমি বহুত বেছি দেৰিকৈ শুইছোঁ আৰু আমি 5টা বজাৰ লগে লগে গা পা ধুই মেলি ৰেডি হৈ আহিছোঁ তৰাতৰি মুখ এখন দেখিলে গমেই পাইছে কি অৱস্থা হৈ আহিছে আৰু বহুত বেছি মানে টোপনি লাগি আছে আৰু এয়া আমি গাড়ীত আহি আছোঁ গুৱাহাটীৰ পৰা মৰিগাঁও পাবলৈ আৰু বেছি সময় নাই এয়া আহি আছোঁ আমি অলপমান শুই লওঁ যিহেতু বহুত বেছি মোৰ টোপনি ধৰিছে ঠিক আছে তেনেহ'লে একেবাৰে জাগিৰোডত লগ পাম আৰু আমি জাগিৰোড পালোহি জাগিৰোডত অলপমান খোৱা বোৱা ব্যৱস্থা কৰিছে ইয়াতে কিবা কিবি দিছে ঠিক আছে নহ'লে অলপমান কিবা কিবি খাই লওঁ পেট পূজা কৰি লওঁ তাৰপিছত ঘৰলৈ যাম ঠিক আছে এই আমাৰ পূজা মুখা নোধোৱাকৈ আহিছে ব্ৰেকফাষ্ট খাবলৈ জাষ্ট ব্ৰাছ কৰি আহিছে আজি এইটো পৰ্যায়লৈকে গোটেইখিনি অসম চৰকাৰৰ নিৰ্দেশত হৈ আছে আমি কোনো কৰা নাই আমি অসম চৰকাৰৰ নিৰ্দেশ মানি আপোনালোকক যেনেকুৱাকৈ যি ধৰণৰ ফেচিলিটি সা সুবিধাখিনি দিবলৈ ব্যৱস্থা কৰা হৈছিলে সেইখিনি আমি এটা প্ৰচেষ্টা কৰিছোঁ আৰু দ্বিতীয়তে কথা হৈ গ'ল যে বিহু আজি গিনিজ বুকত আহিলে কালি হয়তো একদম পপুৱা নিউ গিনি বুলি এখন কাণ্ট্ৰি আছে ৱেষ্ট ইণ্ডিজত তাৰ মানুহো গম পাব যদি গম পোৱা নাছিলে বিহু কি বুলি হেমা মালিনীৰ কথা কোৱা নাই পপুৱা নিউ গিনিৰ মানুহ যোনে জানে তেওঁলোকেও গম পাব যে বিহু অসমৰ এনেকুৱা এটা নৃত্য হয় জাতীয় নৃত্য হয় আৰু তাৰ এটা ৰেকৰ্ড আছে যে ইমানখিনি মানুহ তাত নাচিছিলে চ' এই এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ মনত আপোনালোকে ভাবি লওক আমাৰ গাই হৈ আহিছোঁ আমি শুই উঠি দৌৰা নিচিনা হৈছে আমি গা ধুই আমি দুজনীহে গা ধুই আহিছোঁ বাকী বহুতে লেতেৰা ইয়াত আহি ব্ৰাছ কৰিছোঁ সকলো জাগিৰোডৰ পৰা ঘূৰা ঘূৰি গুচি গৈছে এতিয়া মনটো অলপ বেয়া লাগিছে দুখ লাগিছে মানে ইমান দিন একেলগে নাচিলোঁ কৰি ৰিহাৰ্চেল কৰি মানে যি নহ'ল মানে বহুত ভাল লাগিলে কিন্তু এতিয়া এনেকুৱা লাগিছে আকৌ যেন গৈ পেলাই আমি আকৌ তাত থাকি গৈ আকৌ নাচিম আকৌ প্ৰেক্টিচ কৰিম আকৌ সেইবোৰ মানে সেইবোৰ দিন চাগে আৰু ঘূৰাই নাপাম নাজানো এই আমাৰ পৰা বেঙামি বহি আছে মানুহ চাই আছোঁ আৰু ময়ো মানে অলপ বেঙামি কথা কৈ আছোঁ কাৰণ আমাক কালি আমি শুবই নাপালোঁ মাত্ৰ 2 ঘণ্টা নে 3 ঘণ্টা হৈছোঁ শুই লগতে আমাক ভৰি মাৰি মাৰি উঠাইছে দুইজনীকে বাইদেউ আহি পেলাই বাই বাই পুনৰ লগম কেতিয়াবা আকৌ এটা ভিডিঅ'ত ইয়াৰ ভিডিঅ' শ্বুট নকৰোঁ এয়া আমাৰ অন্তৰ শেষবাৰৰ বাবে চাইন কৰিল আজিৰ পৰা অন্তৰ পৰিল দুখ বহুত দুখ আৰু এতিয়া মই চাইন কৰোঁ আৰু মই ধৰিম দিয়া কেমেৰা মোৰ বহুত ভাল মই কেমেৰা ধৰা কৰি এবাৰ এতিয়া মই চাইন কৰিবলৈ লৈছোঁ লাষ্টবাৰৰ বাবে কান্দি কান্দি চাইন কৰি এনেকৈ প্ৰগ্ৰাম কৰিব গ'লে আহোঁতে যাওঁতে
এতিয়া গম পাই নাচনীখিনি আছে নে নাই তো এয়া আমাৰ আজি কমপ্লিট হৈ গ'ল সকলোৰে চাই বাই বাই সৰু খুটা চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰা